তোমার মধুর হৃদয় ধ্বনি আমার মন পুলকিত করিল। দেবরক্ষী মাতৃ জগৎবাসীর সকলৰে মংগলে দেবরক্ষী অন্তৰ্ভাগ দৰ্শন কৰি এনে ভাৱ হয় কিমানজন নতুন সন্তানে গ্ৰহণ কৰি আনিছে। এই কথাই যদি সঁচা হয় তেন্তে সংবাদ প্ৰকাশ কৰা দেবৰক্ষী। হে প্ৰভু, এই নাৰদক কিয় চাওলা কৰিছে? জগতৰ পিতাটো নাজানানে কিয় যে নাৰদৰ আগলৈ বৈকুণ্ঠ পৰিল? বুজিছো দেবৰক্ষী, কিয় আজি পন্থিত তুমি? নাৰায়ণে জগতত আজি দিনক দিনে অন্যায় অত্যাচাৰ বাঢ়িব ধৰিছে। অত্যাচাৰী ৰাজনৰ বৰ্বৰতা কালত সাধুসকলে শান্তিৰে স্বধৰ্ম পালন কৰিব পৰা নাই। এনে সময়ত আমাৰ কৰ্মচক্ৰ অন্য এটি দিশেৰে ঘূৰাব লাগিব। নতুন ৰূপেৰে শৈৱতাৰ শান্তিৰ প্ৰতিষ্ঠা কৰি তেন্তে শুনা দেবৰক্ষী, ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰাই আমাৰ প্ৰধান কৰ্তব্য। সেয়েহে এইবাৰ আমি বসুদেৱৰ লৰণে দৈৱকীৰ গৰ্ভে মনুষ্যৰূপে শৈৱতা ধৰণ কৰিলেই অনুমতি হয়। পূৰ্বৰ জন্মত ঘোৰ তপস্যা কৰিছিল আমাৰ মই তেওঁলোকক প্ৰিন্সিপল প্ৰদান কৰিছিলোঁ যে দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰূপে শৈৱতাৰ পূৰণ কৰিম তেওঁলোকৰ মনোবাঞ্ছা। সেয়েহে প্ৰিয়ে শ্ৰীকৃষ্ণৰূপে অৱতাৰ আমাৰ প্ৰায় সমাগত। যোৱা দেৱৰক্ষী, এই ক্ষেত্ৰত তুমি আমাক সহায় কৰিব লাগিব। যোৱা দেৱৰক্ষী, Yeah.
るよ